হেল্ল' গাইজ, আপোনালোকে ভাবিছে চাগে এজনী কি এইবোৰ চাল দি আছে। ৰ'ব কৈ আছোঁ। মই চাবলৈ যাব ওলাইছোঁ ৰাস। আৰু ঘৰত নানী, দাদী, আইতা এনেকুৱাসকল থাকিলে মানে তেওঁলোকৰ পৰা এখন কাপোৰ লৈ যোৱা বা পিন্ধি যোৱাৰ এটা মজা সুকীয়া। তো তেনেকুৱা আপোনালোকৰ লগত হয়নে নহয় মোক কমেণ্ট কৰি জনাব দেই। আৰু আমাৰ ইয়াত ৰাস মহোৎসৱ পতা হৈছে দুদিনীয়াকৈ 15 নৱেম্বৰ আৰু 16 নৱেম্বৰ। এইটো ভিডিঅ' হৈছে 15 নৱেম্বৰৰ। মই তাত চাবলৈ গ'লেও ভাল লাগিলে বহুত, কাৰণ আগতে ৰাস চোৱা নাই, ইয়াত প্ৰথমবাৰ পাতিছে আৰু মই প্ৰথমবাৰ চাইছোঁ। আৰু মোৰ ভইচটো অকণমান বেয়া হৈ আছে, তাৰ কাৰণে বেয়া নাপাব আপোনালোকে, কাৰণ মোৰ জ্বৰ চৰ্দি হৈ আছে এইকেইদিন। আৰু মই ভিডিঅ' দিব পৰা নাই, দিম বুলি কৈছিলোঁ যোৱাটো ভিডিঅ'ত, কিন্তু মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ বহুত প্ৰব্লেম চলি আছে। এটাৰ পাছত এটা এনেকৈ হৈয়ে আছে, সেইকাৰণে দিব পৰা নাই। এতিয়া লাহে লাহে দিম আৰু আপোনালোকৰ ওচৰত। তেতিয়াহ'লে আজিলৈ ইমানেই।